হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল SIPRD অৰ্থাৎ পঞ্চায়ত বিভাগৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো SIPRD অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত অফ ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা মুকলি কৰা হৈছে। আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 23/2/2024 দিয়া হৈছে, অৰ্থাৎ ফেব্ৰুৱাৰী 23 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। ইয়াত নেম অফ পোষ্ট আছে ফেকাল্টি মেম্বাৰ, আৰু এই পোষ্টৰ বাবে ইয়াত চেলাৰী অৰ্থাৎ দৰমহা দিয়া হ'ব 40,000 পাৰ মান্থ, অৰ্থাৎ প্ৰতি মাহে 40,000কৈ টকা দৰমহা দিয়া হ'ব। গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। চ' এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। ইয়াত এজ লিমিট দিয়া আছে মেক্সিমাম এজ আপ টু 40 ইয়াৰ্ছ, অৰ্থাৎ কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই চাকৰিৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি ফৰ দ্য ফলোয়িং ডিচিপ্লিনছ: social work, sociology, rural development, law, agriculture, financial management। অৰ্থাৎ কেণ্ডিডেটজন যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এইকেইটা বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব। গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আছে হাউ টু এপ্লাই, অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব। তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে, আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।